এক্সকিউজ মি ম্যাডাম, মই ডক্টৰক লগ কৰিব পাৰিম নে? স্লিপখন দেখুৱাওক। মোৰ স্লিপ নাই, জোতা আছে। চাওক পিন্ধি আহিছোঁ। মই কৈছোঁ এপইণ্টমেণ্ট স্লিপ। নাই, সেইটো মোৰ নাই। এটা পচিবল হ'বনে তেওঁক লগ পোৱাটো? ৱেট, মাত্ৰ 65 কেজি। মানে কিয় এইমাত্ৰ আপুনি মোক ৱেট সুধিছে, সেইকাৰণে কৈছোঁ। শুনক, আগে আমি আপোনাৰ পেচাব টেষ্ট কৰিব লাগিব। আপুনি এবটল পেচাব দিব। টেষ্ট আপুনি কৰিব না আপোনাৰ সহকাৰীয়ে কৰিব? নাই, মই নিজেই টেষ্ট কৰিম। পেচাবৰ বটলটো ঠিক আছে, কিন্তু আপুনি চানাচুৰ কিয় আনিছে? নাই, খালি মুখে টেষ্ট কৰিলে কাম লাগিব। চানাচুৰ খাই টেষ্ট কৰিলে মজা লাগিব। ডাক্তৰ সাহেব, মোৰ পেচাব নহয়, হলে জ্বালা পোৰা কৰে। মেচিন নষ্ট হৈছে, বদলাব লাগিব। কি কয়? অসম্ভৱ। আৰে যি মেচিন দি টেষ্ট কৰিম সেইটো নষ্ট হৈ আছে। ডাক্তৰ সাহেব, মোৰ গেছৰ প্ৰব্লেম হৈছে, কিন্তু ভাল কথা এইটো যে মোৰ গেছৰ কোনো শব্দও নাই, গন্ধও নাই। এই মাত্ৰ বহি থাকাতে 15-16 বাৰ গেছ এৰি দিছোঁ। এই ঔষধটো খাব আৰু এসপ্তাহ পিছত আহিব। ডাক্তৰ সাহেব, কি ঔষধ দিলাক আপুনি? মোৰ গেছৰ কোনো শব্দ নাই, কিন্তু জঘন্য গন্ধ। আপোনাৰ নাক ঠিক হৈ গৈছে, কিন্তু আপোনাৰ কাণ ঠিক হোৱা নাই। এইবাৰ আমি কাণৰ চিকিৎসা কৰিম। ডাক্তৰ সাহেব, বেছি দিন জীয়াই থকাৰ উপায় কি? বিয়া কৰক। বিয়া কৰিলে কি বেছি দিন জীয়াই থাকিম? নাই, বিয়া কৰিলে বেছি দিন জীয়াই থকাৰ ইচ্ছা কৰিব। সাহেব, মোক বচাওক, মই 10 মিনিটৰ ভিতৰত মাৰা যাম। আচ্ছা, অলপ অপেক্ষা কৰক। মই 20 মিনিট পিছত আপোনাক পৰীক্ষা কৰিম। আপোনাৰ চলি মাৰা গৈছি। মইতো মৰা নাই। চুবে, তোৰ প্ৰয়োজন নাই। এইটো মোৰ দায়িত্ব তোক ভালকে ৰাখা। এতিয়া মই আপোনাৰ পৰীক্ষা কৰিম। নাই, মই প্ৰস্তুতি কৰা নাই। মই পৰীক্ষা দিবৰ পাতান নাই। আৰে এইটো সেই পৰীক্ষা নহয়, আপোনাৰ ৰক্ত পৰীক্ষা কৰিম। মই আপোনাক কিছুমান ঔষধ লিখি দিছো। ঔষধ গেলা আপুনি প্ৰতিদিনে 1 চামুচ কৰি খাব। স্যাৰ, খালি ঔষধ খালি হ'ব না। চামুচ খালি মোৰ কষ্ট হ'ব। যা ইয়াৰ পৰা বাহিৰ হও। এক্সকিউজ মি, আপুনি ফিজটো দি যাওক। মই কি পৰীক্ষা দিছো নেকি ফিজ দিম যি?